সেইখিনি কথাটো মই ইমান দাবী কৰি নকওঁ কেলে মানে বেয়া পাব পাৰে যেন হওক আমাৰ দলত বিজেপিৰো সোমাইছে UPPLৰো বহুত সোমাইছে জনসংখ্যাটো কম্পেয়াৰ কৰিলে বিজেপিতকৈ UPPL বেছিকৈ সোমাইছে 1500+ আজি বিজেপি আৰু UPPL মিলাই পেলাই আৰু কিছুমান কংগ্ৰেছৰো আছে UDFৰো আছে কিন্তু 80-90% মুঠতে UPPL আৰু বিজেপি বুজা নাই মই কি হৈছে BTC অঞ্চলত নেশ্যনেল পাৰ্টিত থকা সকলেও আমাৰ দলৰ লগত যোগাযোগ কৰি জইন কৰি আছে ৰিজনেল পাৰ্টি SGP হওক যিকোনো দল মুঠতে আমাৰ BPF দলৰ ফালে কি আকৰ্ষণ হৈছে মই নাজানো মুঠতে এই যোৱা 3 বছৰত UPPL যে একো কৰিব পৰা নাই BTC অফিচটো মানে সংগঠন চলোৱাৰ নিচিনা চলাই আছে সেইটো চবেই বুজি পাইছে আজিৰ দিনত আৰু আপোনালোকে চাওক আগৰ দিনত BTC অফিচ বহুত ভিৰ আছিল সব ডিপাৰ্টমেণ্টৰ অফিচ বিৰাট ভিৰ আছিল কিন্তু আজিৰ দিনত BTC অফিচটো শ্মশান নিচিনা হৈ গ'ল এইটো কিয় হৈছে তাৰমানে BTC অফিচত গ'লেও একো নাপায় ৰাইজে কিবা স্কিম বিচাৰিব গ'লেও কোনোবা EMOক লগ নাপায় বা MCLক লগ নাপায় বা প্ৰমোদ বড়োক লগ নাপায় বা যদিও কেতিয়াবা লগ পাইছে একো নাপায় সেইটো ক'ত পৰা হৈছে ডাইৰেক্ট ABSU অফিচৰ পৰাহে BTC অফিচটো কণ্ট্ৰল কৰে সেইকাৰণে এইবিলাক বিশৃংখলা হৈছে আৰু আজিৰ দিনত কোনোবা নাথ যোগী কোনোবা মুছলিম সংগঠন বা কোনোবা কোচ ৰাজবংশী হওক বা বেংগলী হওক বা যিমান জাতি জনগোষ্ঠী আছে এই BTC অফিচটো সকলোৰ কাৰণে আছিল কিন্তু ছিংগল ABSU অফিচৰ পৰা আজি কণ্ট্ৰল কৰি আছে ABSU অফিচে যি ক'ব সেইটোকে প্ৰমোদ বড়োৱে কৰিব লাগে বৰ্তমান কোন দীপেন বড়ো নে আপোনাৰ প্ৰমোদ বড়ো ক'ব ক'লেতো ABSUৱে BTC চিফ হৈ আছে ABSU অফিচে BTCটো চলাই আছে কোন চিফ কোন ডেপুটি চিফ মই নাজানো কিন্তু ABSU অফিচে BTCটো কণ্ট্ৰল কৰি আছে বুলি মই জানো লোকসভা নিৰ্বাচন সন্মুখত লোকসভা আহি আছে আমাৰ স্পষ্ট কথা BPF দলৰ পৰা ওদালগুৰি দৰঙৰ পৰা আমি নিৰ্বাচন খেলিব আৰু কোকৰাঝাৰ লোকসভাৰ পৰা নিৰ্বাচন খেলিব আৰু আপোনালোকে অলপ আগত আমাৰ খাম্পাই কি কৈছে বুজি পাইছে না নাই এইটো আমি এক্সপ্ৰেছ কৰা নাছিল যেন হওক আমি যেটো কনষ্টিটিউচনেলি সাংবিধানিকভাৱে BTCৰ কোনো গাঁও বা কোনো সমষ্টিয়ে 6 শিডিউলৰ বাহিৰত যাব নোৱাৰে বা সোমাবও নোৱাৰে সেই হিচাপত ওদালগুৰিটো এটা লোকসভা হ'ব লাগিছিল কিন্তু আজি য'ত নাকি 6 শিডিউল এৰিয়াত 6 শিডিউলৰ মানুহ হ'ব লাগিছিল ইলেকশ্যন যদি খেলিব লাগে এতিয়া আমাৰ এইটো আইনগতভাৱে অলপ বেআইনী হৈছে সেইকাৰণে আমি সেইদিনা সুপ্ৰিম কোৰ্টত আপিল কৰিব লগা হৈছে কেছ দিব লগা হৈছে ইয়াৰ জাজমেণ্টটো কেতিয়া পায় নাপায় আমি নাজানো মুঠতে আমি জাজমেণ্ট পাম বুলি 100% আশা আপোনালোকেতো এককভাৱে আচলতে প্ৰতিনিধিত্ব কৰিব কোকৰাঝাৰ হওক বা দৰং ওদালগুৰিতে হওক পাৰ্টিটোৰ দলত কোন আছে নাই এতিয়া সময় আছে মে মাহতে নিৰ্বাচন হ'ব 3 মাহ 4 মাহ আগত আপোনালোকক আমি ক্লিয়াৰ কৰি দিম এতিয়া বহুত সময় আছে প্ৰমোদ বড়োক এটা কথা কৈছে প্ৰমোদ বড়োৱে এটা কথা কৈছে যে আপোনাৰ UDF আৰু BPF বেচলেছ সংগঠন বা দল UDFে বেচলেছ না কি মই নাজানো কিন্তু BPFটো বিৰাট মজবুত আপোনালোকে চাওক অহাকালিও খৈৰাবাৰীত আছে যোৱাকালি ককলাবাৰীত আছিল দিহিৰাত আছিল কিমান হাজাৰ মানুহ UPPL কৰা মানুহ ক'লে দল ত্যাগ কৰি আহিছে BJP কৰা মানুহ ক'লে দল ত্যাগ কৰি আহিছে এইটো আমি মাথা নাই ইহঁতে নিজে আহা আমাৰ লগত যোগাযোগ কৰি পেলাই দলৰ লগত যোগাযোগ কৰি পেলাই ইহঁতে আহিছে জইন কৰিছে তাৰমানে BTCত প্ৰমোদ বড়োৱে ভাল কাম কৰিব পৰা নাই একদম জিৰ' নাই এইবিলাক এইটো কোনে আহিছে কোনে অহা নাই আমি ক'ব নাযাওঁ ইহঁতে মন্ত্ৰী মিনিষ্টাৰ হয় য'তে ত'তে সোমাব পাৰে য'তে ত'তে থাকিব পাৰে এইটো ইহঁতৰ দায়িত্ব আমি আমাৰ দায়িত্বটো আমি পালন কৰি আছোঁ ইহঁতৰ নিজৰ দায়িত্বটো পালন কৰি আছোঁ মন্ত্ৰী হয় য'তে ত'তে থাকিব পাৰে য'তে ত'তে কাম কৰিব পাৰে অসমৰ মন্ত্ৰী হয় ইহঁতে নাই আমি আমাৰ দলত সিদ্ধান্ত অলৰেডি হৈছে
না ইণ্ডিয়া এলায়েন্স লগত আছে না NDA এলায়েন্স লগত আছে আমি কাৰো লগত এলায়েন্সত নাই দলত সিদ্ধান্ত ফাইনাল ছাৰ আপোনালোকৰ বিভিন্ন জাতি জনগোষ্ঠীৰ চেল আছে কিন্তু গৰীয়া মৰীয়া দেখি জনগোষ্ঠী এটা নাই সেইটো গৰীয়া মৰীয়া বা দেখি সেইটো আমি আলোচনা কৰিবৰ কাৰণে মই মাতিছোঁ অতি সোনকালে আমাৰ মাজত আলোচনা হ'ব সেইটো হৈছে ছাৰ ছয় জনগোষ্ঠীক আপুনি অপেক্ষা ছয় জনগোষ্ঠীৰ মানে জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ BPF দল হিচাপে স্পষ্ট কাকো আমি বাধা দিয়া নাই অবজেকশ্যন কৰা নাই পালে ভাল ছাৰ এটা কথা সোধোঁ যদিও আপুনি আজি চিফৰ দায়িত্বত নাই কিন্তু আপোনাৰ পিছত যথেষ্ট কিন্তু চিফৰ যিটো ষ্টাইল সেই ষ্টাইলতে আপুনি চলি আছে যথেষ্ট গাড়ী আপোনাৰ পাছত কিন্তু এইটো জনসাধাৰণে জানে মইতো চিফ নহয় মই কিন্তু দলৰ প্ৰেচিডেণ্ট হয় মই কাম কৰি আছোঁ আৰু মুঠতে আমাৰ আজি যিকোনো মিটিঙত মানুহৰ প্ৰেজেঞ্চটো বিৰাট পজিটিভ BPF পালে মই সেইটো দেখিবলৈ পাইছোঁ দেই